হাই গাইজ, মই উমাকৰ পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টো মই নতুন আৰক্ষী জোৱানসকলক উদ্দেশ্যি বনাইছোঁ। ইতিমধ্যে আপোনালোকৰ ভাল খবৰ লগতে নিযুক্তি পত্ৰ হাতত আহি পৰিছেহি। এতিয়া সময় আপোনালোকৰ অপেক্ষা, কেতিয়া জইন কৰিম, ক'ত জইন কৰিম। য'তে জইন নকৰক কিয়, সময়মতে আপোনালোকে উপস্থিত হওক আৰু সময়মতে জইন কৰক। এতিয়া মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কিছু কথা ক'ব বিচাৰিছোঁ। আপোনালোকক যেতিয়া যি সময়ত আপোনাক জইন কৰিবলৈ আপোনালোকক অনুমতি দিছে, আপোনালোকে আদেশ দিছে, সেই আদেশ অনুযায়ী আপোনালোকে সময়মতে জইন কৰক। যদি আপোনালোকে সময়মতে জইন নকৰে, আপোনাৰ কিছু অসুবিধা হ'ব পাৰে, আপোনাৰ কিছু লোকচান হ'ব পাৰে। কি লোকচান হ'ব পাৰে আপোনালোকক মই ভালদৰে বুজাই দি আছোঁ। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ, সোনকালে জইন কৰিলে কি লাভ হ'ব আৰু দেৰিকৈ জইন কৰিলে কি লোকচান হ'ব। এই বিষয়ত আপোনালোকক কিছু কথা মই বুজাই দিম। আপোনালোকে ভালদৰে শুনি ল'ব আৰু বুজি ল'ব। সকলোকে অনুৰোধ জনাইছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ অনুৰোধ জনাইছোঁ। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি সকলোৱে এটা কথা বুজি পাওঁ, যি বস্তু পৃথিৱীলৈ প্ৰথম আহে বা যি বস্তু প্ৰথম জন্মগ্ৰহণ কৰে, সেই বস্তুটো সদায় তাৰ পিছত জন্ম হোৱা বস্তুটোতকৈ ডাঙৰ হয়, তাতকৈ বেছি ছিনিয়ৰ হয়। ঠিক তেনেদৰে আমাৰ ডিপাৰ্টমেণ্টবিলাকতো যি ব্যক্তি আগত জইন কৰিব, যি ব্যক্তি সোনকালে গৈ জইন কৰিব, বেলেগ ব্যক্তিতকৈ তেখেতসকলে সদায় আগত থাকিব। তেখেতৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত সদায় আগবাঢ়ি থাকিব। তেখেতৰ পিছত যদি 100জন ব্যক্তি আছে, 100জন ব্যক্তিৰ আগত তেখেতৰ প্ৰমোশ্যন সোনকালে হ'ব, তেখেতৰ যিকোনো কাম সোনকালে হ'ব। গতিকে যিমান পাৰে সোনকালে জইন কৰক আৰু আপোনালোকৰ এই সুবিধা গ্ৰহণ কৰক। এইবিলাক কথা মই কৰিছোঁ, আপোনালোকে ভালকৈ মনত ৰাখিব আৰু আপোনালোকে যিমান পাৰে যি সুবিধা অনুযায়ী আপোনালোকে সোনকালে জইন কৰক। শেষত এটা কথা কৈ যাওঁ, ধৰি লৈছোঁ আপোনালোকে 18 তাৰিখে আপোনালোকক জইন কৰিব দিছে। সেই 18 তাৰিখে ৰাতিপুৱা আপোনালোক যিসকল ব্যক্তিয়ে জইন কৰিলে, মানে 12 বজাৰ আগত যিসকল ব্যক্তিয়ে জইন কৰিলে সিহঁত AM-ত পৰিলে, আৰু যিসকল ব্যক্তিয়ে 12 বজাৰ পিছত জইন কৰিব সিহঁতে PM-ত জইন কৰিব, PM-ত পৰিব। আৰু সেই PM-ত জইন কৰা ব্যক্তিসকল 12 বজাৰ আগত জইন কৰা ব্যক্তিসকলতকৈ পিছত পৰি গ'ল। তেখেতসকল প্ৰমোশ্যনৰ ক্ষেত্ৰত কিছু পিছ পৰি ৰ'ব। সেইকাৰণে কথাটো বুজি পাই আপোনালোকে সময়মতে জইন কৰক। শেষত সকলোলৈ ধন্যবাদ জনাই মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। পুনৰবাৰ অনুৰোধ জনাইছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোক আপোনালোকে কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো। আৰু মোৰ কিছু যদি ভুল হৈছে, ভুলবিলাক আঙুলিয়াই দিবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।